নমস্কাৰ, জানো আহক কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজ। চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। আহক আৰম্ভ কৰোঁ। প্ৰশ্ন: অসমৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল কোনখন? উত্তৰ: মানস টাইগাৰ ৰিজাৰ্ভ। প্ৰশ্ন: কোন চনত কাজিৰঙা উদ্যানক প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ: 2006 চনত। প্ৰশ্ন: অসমৰ একমাত্ৰ ৰামছাৰ স্থানখন কি? উত্তৰ: দীপৰ বিল। প্ৰশ্ন: মানসৰোবৰ কোন নদীৰ উৎস? উত্তৰ: ব্ৰহ্মপুত্ৰ। প্ৰশ্ন: পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি? উত্তৰ: মাউণ্ট এভাৰেষ্ট। প্ৰশ্ন: কোনখন চহৰ ৰক গাৰ্ডেনৰ বাবে বিখ্যাত? উত্তৰ: চণ্ডীগড়। প্ৰশ্ন: পৃথিৱীৰ দীৰ্ঘতম নদীখন ক'ত অৱস্থিত? উত্তৰ: ইজিপ্তত। প্ৰশ্ন: অসমৰ জৈৱমণ্ডল সংৰক্ষণ দুখনৰ নাম কি? উত্তৰ: মানাহ আৰু ডিব্ৰু-ছৈখোৱা। প্ৰশ্ন: অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ: 7খন। প্ৰশ্ন: অসমৰ কোনখন উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত? উত্তৰ: ডিব্ৰু-ছৈখোৱা উদ্যান। প্ৰশ্ন: ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ: মধ্যপ্ৰদেশত। প্ৰশ্ন: অসমৰ কোনখন উদ্যান সোণালী বান্দৰৰ বাবে জনাজাত? উত্তৰ: চক্ৰশিলা বন্যপ্ৰাণী সংৰক্ষিত এলেকা। প্ৰশ্ন: অসম ৰাজ্যিক চিৰিয়াখানা কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ: 1957 চনত। প্ৰশ্ন: বগা কয়লা কি? উত্তৰ: জলবিদ্যুৎ। প্ৰশ্ন: ঝাৰখণ্ডৰ পূৰ্বৰ নাম কি? উত্তৰ: বনাঞ্চল। প্ৰশ্ন: ভাৰতৰ কোনবিধ পক্ষীক সংৰক্ষিত পক্ষীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ: শগুন। প্ৰশ্ন: কোনখন দেশে পোনপ্ৰথমে উপগ্ৰহ উৎক্ষেপণ কৰিছিল? উত্তৰ: ৰাছিয়া। প্ৰশ্ন: নেটো কি? উত্তৰ: সামৰিক মিত্ৰগোষ্ঠী। প্ৰশ্ন: ভাৰতৰ কোনখন ৰাজ্যত মূলতঃ খাচী ভাষা কোৱা হয়? উত্তৰ: মেঘালয়। প্ৰশ্ন: ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? উত্তৰ: দামোদৰ নদী। প্ৰশ্ন: পৃথিৱী বিখ্যাত ভাৰতৰ ধাৰাবী আচলতে কি? উত্তৰ: মুম্বাই বস্তি অঞ্চল। প্ৰশ্ন: অসমৰ টোপা মানে কি বস্তুক বুজায়? উত্তৰ: চাহৰ খৰাহি। প্ৰশ্ন: ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ: 1980 চনত। প্ৰশ্ন: কোন চনত বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ: 1981 চনত। প্ৰশ্ন: কোন চনত বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ: 1980 চনত। প্ৰশ্ন: কোন চনত জল প্ৰদূষণ সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ: 1974 চনত। প্ৰশ্ন: বন্যপ্ৰাণী সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল? উত্তৰ: 1972 চনত। প্ৰশ্ন: পৰিৱেশ সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল? উত্তৰ: 1980 চনত।